পোনপ্ৰথমতে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ফাইনেন্স মিনিষ্টাৰ PWD মিনিষ্টাৰ এডুকেশ্যন মিনিষ্টাৰ স্বাস্থ্য বিভাগৰ মিনিষ্টাৰ বুলি মোক ধন্যবাদ দিছোঁ এটা উৎকৃষ্ট আঁচনি প্ৰৱৰ্তন কৰিছে সেই আঁচনিটো হৈছে অসম দৰ্শন মানে কি অসম দৰ্পণ আইনা আইনাৰ সন্মুখত যি যি বস্তু আছে সব দেখা পাব লাগে সেইটো মই ধন্যবাদ দিছোঁ তেখেতে কৈছে নটিফিকেশ্যনত এজন সৰ্বভাৰতীয় প্ৰশাসনিক বিষয়া সন্মানীয় ডক্টৰ KK নাথ সংশ্লিষ্ট কমিশনাৰ ছেক্ৰেটাৰীয়ে নোটিছ জাৰি কৰিছে নটিফিকেশ্যন জাৰি কৰিছে ইছ্যু কৰিছে এটা ভাল হৈছে নামঘৰীয়াসকলে পাওক আমাৰ ক'ব লগা নাই 2.5 লাখ টকা বা কিমান কোটি টকা দিয়ে আমাৰ ক'ব লগা নাই কিন্তু ব্ৰহ্ম টেম্পল নাপায় ব্ৰহ্ম ধৰ্মাৱলম্বীসকলে বড়োসকলে এইটো খোজাই নাছে নোখোজাকে আমাক কিয় এণ্টাগনাইজ কৰিছে সেইটো ব্ৰহ্ম ধৰ্মাৱলম্বী বড়োসকলে চেণ্টিমেণ্টত আঘাত পাইছে খুব প্ৰকাশ কৰিছে আমি বুজাইছোঁ আমি আলাপ আলোচনাৰ মাধ্যমেদি এইটো সমাধান বিচাৰিম আমাৰ সভাপতি ডাঙৰীয়াই কেনেকৈ হ'ল সেই ঘটনাটো ক'লে ইয়াৰ মাজতে যোৱা 16 তাৰিখে ইতিমধ্যে আমি অফিচিয়েলি টাইম এপইণ্টমেণ্ট বিচাৰিছোঁ চিফ মিনিষ্টাৰ আৰু শিক্ষামন্ত্ৰী ফাইনেন্স মিনিষ্টাৰ ডাঙৰীয়া কিন্তু আজিলৈকে তেখেতসকলে আমাক আমন্ত্ৰণ জনোৱা নাই আলোচনা কৰিবৰ কাৰণে আমি ডেমক্ৰেটিকভাৱে এমেকেবলি সলিউশ্যনৰ কাৰণে নেগচিয়েটেড ছিষ্টেমত আমি সমাধান কৰিব বিচাৰিছোঁ যাতে এইটো বহলকৈ হৈ নাযায় এটা ডাঙৰ বিলত এটা শিলগুটি দলিয়ালে এইটো কেনেকুৱা হ'ব পাৰে যাতে সেইটো আমি বিচৰা নাই এই ঢৌটো বিয়পি পৰাটো আমি বিচৰা নাই এই ৰিয়েকশ্যনটো বিয়পি পৰাটো আমি বিচৰা নাই সেইকাৰণে মই ক'ব বিচাৰিছোঁ শ্বৰ্টকৈ এই নটিফিকেশ্যনটো এটা তথাকথিত নটিফিকেশ্যন মই 15 বছৰ মই MLA আছোঁ মাজতে মই অসম বিধানসভাৰ ST এছেম্বলি কমিটিৰ চেয়াৰমেন আছিলোঁ মই বহুত নটিফিকেশ্যন ইছ্যু কৰাইছোঁ মোৰ মেম্বাৰ ছেক্ৰেটাৰী কিন্তু এই ধৰণৰ নটিফিকেশ্যন ওলাব নোৱাৰে এইটো উচিত হোৱা নাই সেইটো গোজ এগেইনষ্ট সেকুলাৰিজম এগেইনষ্ট কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এগেইনষ্ট ডেমক্ৰেচি আমাৰ হিমুলেশ্যন কৰা হৈছে ব্ৰহ্ম ধৰ্মাৱলম্বী ব্ৰহ্ম টেম্পলক এলিমিনেট কৰাটো আমি এটা আমি দৃষ্টিগোচৰ হৈছে আমাক এলিমিনেট কৰিছে এই অসমৰ পৃথিৱীত সনাতন ধৰ্ম এটাই নহয় এই সনাতন ধৰ্মৰ ওপৰত বিৰাট আঘাত হৈছে গতিকে এইটো ইমিডিয়েট উদ্যোগ কৰিব লাগে ইমিডিয়েট নতুনকৈ নটিফিকেশ্যন দি আমাৰ সদৌ ব্ৰহ্ম ধৰ্ম সভাপতি আৰু সাধাৰণ সম্পাদকৰ হাতলৈ নতুন নটিফিকেশ্যনটো তেওঁলোকে প্ৰেৰণ কৰিব তেতিয়াহে সমাধানৰ সূত্ৰ ওলাব যদি সেইটো যদি নহয় তেতিয়া আমাৰ সভাপতি ডাঙৰীয়াই ইতিমধ্যে কৈছে আমি 1 মাহ অখণ্ড মহাযজ্ঞ আমি কৰিম আমি শোক প্ৰকাশ কৰিম এটা ব্ৰহ্ম ধৰ্মৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ আমাৰ শ্ৰী শ্ৰী মঠ গুৰুদেৱ কালীচৰণ ব্ৰহ্মই এই ব্ৰহ্ম ধৰ্মক প্ৰৱৰ্তন কৰিছে আজি 200 বছৰৰ আগত বড়োসকলৰ অৱস্থা কেনেকুৱা আছিল বড়োসকলে তেতিয়া মেচ কছাৰী কৈছিল অস্পৃশ্য বুলি তেওঁ আমাক নেগলেক্ট কৰিছিল নিন্দা কৰিছিল আমাৰ হাতেৰে খোৱা খাদ্য নাখাইছিল তেতিয়াৰ উচ্চ শ্ৰেণীৰ মানুহবিলাকে চোতালত বহিব দিয়া নাছিল পানী খাব দিয়া নাছিল তেতিয়া বড়ো কছাৰীসকলক পোকা খোৱা গাহৰি খোৱা মদ খোৱা নেগলেক্ট কৰিছিল সেই একে সময়তে বড়োসকলে বহুত ধৰ্মত বিভিন্ন ধৰ্মত কনভাৰ্চন হ'ব বিচাৰিছিল ধৰ্মান্তৰ হৈছিল আপোনালোকে গৌৰীপুৰত যাওক
দুখন গাঁও পাণবাৰী আৰু এটা বগৰীবাৰী এই দুখন সম্পূৰ্ণ মুছলিম হৈ গ'ল, ইছলাম হৈ গৈছে। তেতিয়া গুৰুদেৱ কালীচৰণ ব্ৰহ্মই সেইটো দুখ পাই পেলাই তেখেতে কৌৰীপুৰৰ ৰজা প্ৰতাপ নাৰায়ণ বৰুৱাৰ লগত বন্ধু আছে। তেতিয়া দুখ পাই পেলাই তেখেতে কেনেকৈ বড়োসকলক আমি সমাজত একোজকৈ আমি আগুৱাই নিব পাৰোঁ, সকলোৰ লগত যাতে আমি ভাল অৱস্থাত আনিব পাৰোঁ, আৰ্থিক শৈক্ষিক। তেতিয়া তেওঁ শিৱনাৰায়ণ পৰমহংসৰ তেওঁ সান্নিধ্য লাভ কৰিলে, তেখেতৰ ওচৰত দীক্ষা ল'লে। তেতিয়া তেখেতে ক'লে আপোনালোকৰ এই এটা চিমল বস্তু দিছোঁ, সৰু এটা বস্তু দিছোঁ, গুৰুদেৱ কালীচৰণ ব্ৰহ্মক দিছিল আপোনাক মই বা তোমাক আমি সম্পূৰ্ণ আমি ক্ষমতা প্ৰদান কৰিছোঁ, এই ব্ৰহ্ম ধৰ্ম প্ৰৱৰ্তন কৰি তুমি বড়োসকলক উদ্ধাৰ কৰা। গুৰুদেৱ কালীচৰণ ব্ৰহ্মক আমি শংকৰদেৱৰ সমান আমি মৰ্যাদা দিওঁ। পূৰ্ববংগ তেতিয়াৰ আনডিভাইডেড গোৱালপাৰা জিলা একাংশ মানে ষড়যন্ত্ৰীসকলৰ কাৰণে পূৰ্ববংগত চামিল হোৱাৰ কাৰণে ষড়যন্ত্ৰ কৰিছিল। তেতিয়া কোকৰাঝাৰ গোৱালপাৰাতে আছিল। তাৰমানে এতিয়া বাংলাদেশত থাকিলোঁ হয় আমি বড়োসকলে। তেতিয়া সেই সময়ৰ চিফ কমিশ্যনাৰ, ব্ৰিটিছ চিফ কমিশ্যনাৰ A.G. লেইনি চামৰচনৰ মেমৰেণ্ডাম দি গুৰুদেৱ কালীচৰণ ব্ৰহ্মই প্ৰটেকশ্যন দিছিলে। তাৰ পৰৱৰ্তীত গোপীনাথ বৰদলৈয়েও এইটো সহযোগ কৰিছিল, ডুমনাথ ব্ৰহ্মই সহযোগ কৰিছিল। তেতিয়া গোৱালপাৰা আনডিভাইডেড ডিষ্ট্ৰিক্টটো অসমত থাকিল। সেইটো এটা অৱদান। ছেকেণ্ড অৱদানটো হৈছে 1915 চনত অসমীয়া ভাষাটো প্ৰচলন হ'ব লাগে বুলি তেওঁ দাবী জনাইছিল চিফ কমিশ্যনাৰৰ ওচৰত। পৰৱৰ্তী 1916-17 চনত প্ৰথম অসমীয়া ভাষাৰ পৰ্বতজোৰা টিপকাইত LP স্কুল কৰিছিল স্থাপন, ME স্কুল স্থাপন কৰিছিল, ঐভিঙৰ স্কুল স্থাপন কৰিছিল, আৰু কি আছিলে কাৰ্পেণ্টাৰ। প্ৰথম তেখেতে চেলেঞ্জ কৰিবলৈ অসমত অসমীয়া ভাষা নচলে কি চলিব? তেতিয়া কিন্তু বঙালী ভাষা চলিছিল। অসমীয়া ভাষা চৰকাৰী ভাষা হওঁতে মাত্ৰ 1960 চনৰ পৰা হৈছে। সেই 1960 চনৰ পাছত অসমীয়া ভাষাটো ট্ৰাইবেলসকলৰ পৰা জাপি দিয়াৰ কাৰণে মেঘালয় সৃষ্টি হ'ল, নাগালেণ্ড সৃষ্টি হ'ল, মণিপুৰৰ সৃষ্টি হ'ল। ঠিক তেনেকুৱা ধৰণৰ তৃতীয় অৱদান আছিলে 1926 চনত পাণ্ডুত কংগ্ৰেছৰ মহা অধিৱেশন আছিল। মহাত্মা গান্ধী আহিছিল। তেতিয়া মহাত্মা গান্ধী অহাৰ সংসদটো পাই এক মাহৰ আগতে এতিয়া বোৱা কটা শিল্পৰ উদ্যোগৰ প্ৰদৰ্শন ধুবুৰী ৰূপসীত এটা প্ৰদৰ্শনীমূলক এটা অনুষ্ঠান ক্ৰাফ্টছ এইবিলাকো কৰিছিল। তেতিয়া বড়োসকলে ইন্দি কেনেকুৱা ৰুৱে, যঁতৰ কেনেকুৱা কৰে, পলু কেনেকুৱা পোহে, সেই ৰূপসী ৰেল ষ্টেচনত ৰখাই পেলাই মহাত্মা গান্ধীক এই প্ৰদৰ্শনীটো দৰ্শন কৰিবলৈ দিছিলে। আৰু আমাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্মা অবিকল মহাত্মা গান্ধীৰ নিচিনা আছিল চেহেৰাটো। তেতিয়া তেখেতে সেই সময়ৰ মেচ গান্ধী বুলি কৈছিল, মেচ গান্ধী বুলি কৈছিল। তেখেতে অকল ব্ৰহ্ম ধৰ্ম প্ৰৱৰ্তকেই নহয়, শিক্ষাৰ প্ৰসাৰতা লাভ কৰিছিল। অৰ্থনৈতিকভাৱে তেওঁ কাঠৰ বেপাৰ কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাৰ লগত, অম্বিকাগিৰি ৰায়চৌধুৰীৰ লগত। তেখেতে গ'লে বড়ো কছাৰী মহা সন্মিলন বহুতবাৰ হৈছিল। ফ'ৰ্থত 1929 চনৰ 4 জানুৱাৰীত চাইমন কমিশ্যনৰ ওচৰত শ্বিলঙত গৈ মেমৰেণ্ডাম দিছিল 12 দফীয়া। তেতিয়া ট্ৰাইবেল লীগ আছিল, ট্ৰাইবেল লীগটো তেখেতৰ পৰামৰ্শমতে হৈছে। তেতিয়া ব্ৰিটিছ লেজিছলেটিভ কাউন্সিলত ৰুমা ব্লুমা মেম্বাৰ আছিল, আমাৰ ৰবিচন্দ্ৰ কছাৰী আছিল। তেতিয়াই ছাৰ ছাদুল্লাক চিফ মিনিষ্টাৰ বনাইছিল 1936 চনত। তেখেতে আমাক বিশ্বাসঘাতক কৰিলে, ট্ৰাইবেলসকলৰ কাম নকৰিলে। গোপীনাথ বৰদলৈক 1945 চনত চিফ মিনিষ্টাৰ বনাইছে ট্ৰাইবেল লীগে। এইবিলাক অৱদান আছে। এতিয়া ব্ৰহ্ম ধৰ্মৰ বিষয়ে অলপ কৈ পেলাই শেষ কৰিম। ব্ৰহ্ম মানে কি? ব্ৰহ্ম মানে সত্য, ব্ৰহ্ম মানে জ্ঞান, ব্ৰহ্ম মানে আত্মা, ব্ৰহ্ম মানে পৰম আত্মা, ব্ৰহ্ম মানে অগ্নি, সূৰ্য নাৰায়ণ, ব্ৰহ্ম মানে জ্ঞান। আৰু এই ব্ৰহ্মটো
নামটো ব্ৰহ্ম ধৰ্ম, এইটো কিন্তু সনাতন ধৰ্ম। সত্য ত্ৰেতা দাপৰ কলি যুগৰলৈকে সনাতন ধৰ্ম চলি আছে। মূল ইয়াটো হৈছে যে আমাক ক'ব পাৰি অগ্নি উপাসক বুলি আমাক ক'ব পাৰি। তেতিয়া মহাযজ্ঞ কৰিছিল, ত্ৰেতা যুগত মহাযজ্ঞ কৰি পেলাই যজ্ঞ আহুতি কৰি পেলাই ৰামচন্দ্ৰ পূজা কৰিছিল শত্ৰুক দমন কৰিবৰ কাৰণে। সেই তেতিয়াৰ পৰা সেই আহুতিটো আমি দি আহিছোঁ। তাতে আৰু গায়ত্ৰী মন্ত্ৰ আছে, গায়ত্ৰী জপ কৰাৰ পাছত সুকুমতি জপ কৰাৰ পাছত তেতিয়া ঋষি মহাঋষি মুনি তেখেতসকলে ঈশ্বৰক বিচাৰি পৰিছিল। মানৱ কল্যাণৰ কাৰণে সেইটো তেওঁলোকে যজ্ঞ কৰিছিল, বিশ্ব শান্তিৰ কাৰণে যজ্ঞ কৰিছিল। তেখেতসকলে চকু মুদি ধ্যান কৰে, এই ধ্যানৰ দ্বাৰা তেখেতে ভগৱানক বিচাৰি পাইছিল। চকুটো মেলি দিয়াৰ লগে লগে কি দেখা পায়? ভগৱানটো দেখা পায়। ভগৱান কি? সূৰ্য দেৱতা। সূৰ্যৰ 7টা ৰং আছে, তাৰে ৰশ্মি আৰু কিৰণ অক্সিজেন আছে। এই অক্সিজেন আমি এতিয়াও জীয়াই আছোঁ। কিন্তু বৰ্তমান বৈজ্ঞানিকসকলে বুলি কৈছে গছ গছনিৰ পৰা এইটো কি কয়, সেইটো অক্সিজেন বাহিৰ হয় বুলি কয়। গছ গছনিটো কাৰ দ্বাৰা জীৱিত অৱস্থাত আছে? সূৰ্যৰ দ্বাৰা। সূৰ্য যদি 1 ছেকেণ্ড যদি নোহোৱা হৈ যায়, আমি গোটেই পৃথিৱীত মানৱ জাতি জীৱ জন্তু শেষ হৈ যাব। মানুহৰ গাত শৰীৰত কোটি কোটি চেল আছে। অসমীয়াত কি কয় চেলটো? কোষ। এই এটা more than 33 এটা কোষত এটা ব্ৰহ্ম আছে। সেই ব্ৰহ্মই ভগৱান। চেল বুলি কয়। আপোনালোকৰ এই চেলত ব্ৰহ্ম আছে। সেইকাৰণে আমাৰ সনাতন ধৰ্মত কৈছে য'তেই জীৱ য'তেই শিৱ। আমি এটা সময়ত শিৱ উপাসক। গতিকে এটা ধৰ্মক হিন্দুত্ব প্ৰতিষ্ঠা কৰাৰ কাৰণে মহামান্য উচ্চতম ন্যায়ালয়ে মহামান্য প্ৰাক্তন মুখ্য ন্যায়াধীশ উচ্চতম ন্যায়ালয়ৰ অসমৰ সুসন্তান, অসমৰ প্ৰাক্তন চিফ মিনিষ্টাৰ কেশৱ গগৈৰ সুসন্তান সুপুত্ৰ ৰঞ্জন গগৈয়ে আজি ৰাম মন্দিৰ স্থাপন হ'ব লাগিবলৈ ৰায় দি আহিল। অযোধ্যাৰ ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে, ইনষ্টল কৰাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰে কৌটি টকা ভাৰতৰ ধন কোষৰ পৰা ভঁৰালৰ পৰা তেখেতে মানে ইনভেষ্ট কৰিবলৈ আৰম্ভ কৰিছে। আমি ক্ষুদ্ৰ বড়ো জাতিয়ে এটা অংশ ব্ৰহ্ম ধৰ্ম সনাতন ধৰ্মটো পূজা কৰিছোঁ। আমাৰ এই মন্দিৰটো কিয় এলিমিনেট কৰিবলৈ বিচাৰিছে? কিয় এলিমিনেট কৰিবলৈ বিচাৰিছে? এই উদ্ধত অসম চৰকাৰৰ পৰা আমি বিচাৰিছোঁ। অসমৰ পৃথিৱীত খালি এটাই ধৰ্ম থাকিব পাৰে নেকি? আমি শংকৰদেৱ, আমি যে মহাপুৰুষ হিচাপে মানুহ, শংকৰদেৱ যদি আজি 580 বছৰৰ আগত যদি নাহিলহেঁতেন, অসমীয়া বৃহৎ অসমীয়া বৰ অসমৰ অস্তিত্বই নাথাকিলেহেঁতেন। তদ্ৰূপ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম এজন সমাজ সংস্কাৰক আছিল। তেখেতে ৰাজাৰাম মোহন ৰায়ৰ সংস্কাৰক আমি তুলনা কৰোঁ। গুৰুদেৱ কালীচৰণ ব্ৰহ্মক আমি শংকৰদেৱৰ সমান আমি মৰ্যাদা দিওঁ। মোৰ দেউতা খানা খোজা লেংৰা হ'ব পাৰে, আমি নোখোজাকৈ ব্ৰহ্ম টেম্পলক আৰু অন্যান্য টেম্পলক দিয়া নহ'ব। বড়োসকলৰ মাজত বিভাজন আনিবলৈ বিচাৰিছে। বড়োসকল এনেই ছেকুলাৰ, এনেই ডেম'ক্ৰেটিক, কনষ্টিটিউচনেল। কেনেকৈ কনষ্টিটিউচনেল? বড়োসকলৰ মাজত বহুত ধৰ্ম আছে। আপোনালোকে জানে ইউনিটি ইন ডাইভাৰ্চিটি। বড়োসকলৰ মাজত খ্ৰীষ্টান ধৰ্মাৱলম্বী আছে, ব্ৰহ্ম ধৰ্মাৱলম্বী আছে, বাথৌটো পুৰাণ ধৰ্ম আমি এতিয়া শ্ৰদ্ধা কৰোঁ, সৎসংগী আছে, কৃষ্ণগুৰু আছে, বৈষ্ণৱী আছে, শংকৰী আছে। আজি যুগ ধৰি আমি 200 বছৰৰ আগৰ পৰাই আমি আছোঁ, আমি একেলগে ইউনিটি আছে। সেই ইউনিটিটো কোনে ৰখাইছে? বড়ো সাহিত্য সভাত মেম্বাৰশ্বিপৰ পৰা লিডাৰলৈকে তাত কোন আছে? খ্ৰীষ্টান মানুহো আছে। মণিৰাম মুছাহাৰী হৰিসিঙৰ উকিল, শ্বিলঙৰ উকিল আছিলে, তেখেতে সভাপতি হৈছিল। মণিৰাম মুছাহাৰী ব্ৰহ্ম ধৰ্মাৱলম্বীৰ পৰা কোন আছিল? ডক্টৰ কামেশ্বৰ ব্ৰহ্ম প্ৰেচিডেণ্ট হৈছে, ব্ৰজন কুমাৰ ব্ৰহ্ম প্ৰেচিডেণ্ট হৈছে, বাণেশ্বৰ বসুমতাৰী বাথৌ আছিল,
তেখেতে ভাইচ প্ৰেচিডেণ্ট হৈছিল, জেনেৰেল ছেক্ৰেটাৰী হৈছিল, তেখেতেও হৈছে, বাথৌবিলাকৰো হৈছে, আমাৰ দলেশ্বৰ বড়ো হৈছে। আমি ইউনিটিত আছোঁ না নাই? কিন্তু এই অসম দৰ্শন আঁচনিটোৱে বড়োসকলৰ মাজত যিটো সমাজ আন্তঃগাঁথনি থান বান কৰিবলৈ বিচাৰিছে নেকি? ইয়াৰ উত্তৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব লাগে আমাক ৰাজহুৱাভাৱে। সন্মানীয় মুখ্যমন্ত্ৰী সঠিক মানুহ, ধৰ্মীষ্ঠ মানুহ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ধাৰ্মিক মানুহ। এই দুজন ধৰ্মীষ্ঠ নেতাই, যুৱ নেতাই অসমখন চলাই আছে। মই ভাবোঁ তেখেতসকলে সেই নটিফিকেশ্যন ভুল কৰা নাই, কোনোবা ষড়যন্ত্ৰ কৰি তেখেতসকলক ভুল কৰাইছে। ডক্টৰ কে নাথ কমিশ্যনাৰ ছেক্ৰেটাৰীয়ে তেখেতে ড্ৰাফ্ট কৰি দিছে, এপ্ৰুভেল খুনি দিয়ে নোট ছিটত। কেবিনেট মিনিষ্টাৰে, কনচাৰ্ণ মিনিষ্টাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চকু মুটি পেলাই চহী কৰিছিল নেকি? যদি অজানিতি যদি ভুল কৰিছে তেতিয়াহ'লে ক্ষমাৰ যোগ্য, আৰু যে ইণ্টেনশ্যনেলি কৰিছে যে ধ্বংস হ'ব, অস্তিত্বই নাথাকিব, অনুপৰিমাণলৈকে মানে পৰিমাণলৈ অস্তিত্ব নাথাকিব। কি ভাবিছে? আমি অখণ্ড মহাযজ্ঞ কৰি 1 মাহ, এই 30 তাৰিখ ডিচেম্বৰৰ আগত যদি এইটো যদি ৰিজাল্টটো যদি নোলায়, আমি ধৰ্মঘট কৰিম, হাংগাৰ ষ্ট্ৰাইক কৰিম। আজি বড়ো জাতিটো সংস্কাৰলৈ আনিলে, উল্টা এতিয়া বড়ো জাতিৰ সংস্কাৰ কৰা, সেই প্ৰৱৰ্তন কৰা ব্ৰহ্ম ধৰ্মক ইলিমিনেট কৰিবলৈ বিচাৰিছে। এইটো কোন যুগৰ কথা? কোন যুগৰ কথা এইটো? গতিকে মই আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছোঁ, এইটো ভাল কাম কৰা নাই, অসম চৰকাৰে ভুল কৰিছে। অসম চৰকাৰ আমাৰেই চৰকাৰ, মই UPPLত আছোঁ, কোৱালিশ্যন গভৰ্ণমেণ্ট। গতিকে BTR একৰ্ডটো ইমপ্লিমেণ্টেশ্যন হোৱাৰ খাতিৰত মই UPPLত আছোঁ। যোৱা 10 মাহতে লকডাউনৰ সময়তে যিখিনি পাৰোঁ মই সহায় কৰিছোঁ। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰে আমাক উদয় কৰিব লাগে। তেখেতে 2.5 লাখ টকা 10 লাখ টকা দিয়ে নিদিয়ে আমাৰ ক'ব লগা নাই, কিন্তু এই নটিফিকেশ্যনটো ইমিডিয়েট উইথড্ৰ কৰি ৰিনটিফাই কৰিব লাগে। শান্তি, সম্প্ৰীতি, সমন্বয়, উন্নয়ন, বিকাশ সেইটো আনিবৰ কাৰণে, বজাই ৰখাৰ কাৰণে স্বাৰ্থত, আৰু ছেকুলাৰিজম যিটো অস্তিত্ব, আজি ব্ৰহ্ম টেম্পলে কিয় পাব? কি খ্ৰীষ্টানবিলাকে পাব নালাগে? মছজিদত পাব নালাগে? খ্ৰীষ্টান মিছনাৰী, আমেৰিকান মিছনাৰীবিলাকে ডাইৰেক্টলি চৰকাৰী অনুদান নলয়, কিন্তু দিব লাগে। তেওঁলোকতো আন্তঃগাঁথনি আছে, বাউণ্ডাৰী ৱাল দিব পাৰে, গেষ্ট হাউচ দিব পাৰে, আৰ্ট ফিলিং দিব পাৰে, মছজিদবিলাকতো তেওঁলোকে দিব পাৰে বাউণ্ডাৰী ৱাল। তেখেতসকলেও ডাইৰেক্টকৈ নলয়। ৰামকৃষ্ণ মিছনক দিব পাৰি, ৰাভাসকলৰ নামঘৰ আছে, তেখেতসকলক দিব পাৰে, মিচিংসকলৰ আছে, কাৰ্বিসকলৰ আছে, দেউৰীসকলৰ আছে, তিৱাসকলৰ আছে। তেতিয়াহ'লে আমাক আৰু ট্ৰাইবেলসকলক বোলে এতিয়া ব্ৰহ্মধৰ্ম লোৱাৰ কাৰণে কিছুমানে ক'ব হৈছে এৰিয়ান। আমি এৰিয়ান নেকি? আমি মংগলিষ্ট। ভুটীয়াসকলে বুদ্ধিষ্ট, তেওঁলোকে এৰিয়ান হ'ল নেকি? আমি সনাতন ধৰ্মটো গ্ৰহণ কৰাৰ কাৰণে কি আমি এৰিয়ান হ'লোঁ নেকি? কাউৰীয়ে কি কয়, মৰা চৰাই হোৱাৰ নিচিনা হৈছে নেকি? আমিতো হোৱা নাই। কি আমি সনাতন ধৰ্ম গ্ৰহণ কৰিব নালাগে? 200 বছৰ খ্ৰীষ্টান মিছনাৰীবিলাকে, আমেৰিকান মিছনাৰীবিলাকে বড়োসকলক বহুত উন্নয়ন বিকাশত লৈ গ'ল। তেখেতে বাপ্তিজিম ল'লে, কেথলিক ধৰ্ম গ্ৰহণ কৰিলে। কি তেখেতসকলে আমি ভুল বুলি ধৰিম নেকি? তেখেতসকলে সমাজৰ কাৰণে বহুত কাম কৰিছে। ছিডনী এণ্ডেলে মানে বড়ো ভাষাৰ কাৰণে কৰিছে। মাইল ব্ৰনছন না কি আছিলে, অসমীয়া অভিধান লিখি থৈ গৈছে। গতিকে এটা ধৰ্মটো ৰক্ষণাবেক্ষণ দিওঁতে নিজৰ
একে ভাই বন্ধুৰ ধৰ্মটো এলিমিনেট কৰিবলৈ কিয় গৈ আছে এই নটিফিকেশ্যন গতিকে এইখিনি মই ক'লোঁ আপোনালোকে ভালদৰে সম্প্ৰচাৰ কৰক আমি এইটো কিন্তু অল ইণ্ডিয়া লেভেলত কি কয় সুদূৰ প্ৰসাৰিত হ'ব এই আন্দোলনটো ব্ৰহ্ম ধৰ্ম মানুহকে লাঠি চাৰ্জ ভয় নকৰে এইটো ধৰ্মৰ আন্দোলনহে হ'ব এইটো ধৰ্মকে এইটো আমি কোৱাটো যদি বেয়া পাইছে চৰকাৰে এই চৰকাৰ কিন্তু ঠান বান্ধ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম আছে আজি সনাতন ধৰ্মৰ পৰা আটাইতকৈ ভয়াৱহ মানে যিটো কিবাটো হৈছে ধৰ্ম কিবা নীতি আধ্যাত্মিক শক্তিটো হৈছে সনাতন ধৰ্মৰ যজ্ঞ এই যজ্ঞ সকলোৱে ভয় কৰে সকলোৱে ভয় কৰে যাৰ কাৰণে নিকুম্বলা যজ্ঞ কৰিবলৈ আৰম্ভ কৰিছিল ইন্দ্ৰজিতে ভয়তে হনুমানক লগাই পেলাই ফান বান কৰি দিলে এই যজ্ঞটো যদি সম্পূৰ্ণ হ'লহেঁতেন লক্ষ্মণে জিকিব নোৱাৰে কি ভাবিছে গতিকে ব্ৰহ্ম ধৰ্মৰ বিষয়ে যদি জনা নাই যদি ব্ৰহ্ম ধৰ্ম আমাৰ প্ৰচাৰক আছে তেখেতসকলত আহি পেলাই অলপ জ্ঞানটো লোৱাটো ভাল এনেই যাহাতে বকি থাকিলে নহ'ব যাহাতে বকি থাকিলে নহ'ব গতিকে আমি ভয় ধন্যবাদ দিছোঁ